Hi guys, good morning. Good morning from Manali. নহয় Manali. Good morning from Nagaon. Hi, hello, namaskar, assalamu alaikum and welcome back to my YouTube channel. তো আজি যাব লাগে অলপ মৰিগাঁও। তো পটককে প্ল্যান হ'ল মৰিগাঁও যাব লাগে আৰু অলপ কাম আছে মানে সো মাক লৈ যাব লাগে অলপ প্ৰবলেম আছে এটা। তো তাত যাম আৰু আপোনালোকক দেখুৱাই থাকিম আৰু এটা কথা ডিস্ট্ৰিক্ট বন্ধ যেহেতু আৰু এটা পাস লোৱাটো সম্ভৱ নহয় কাৰণ পাস লাগিব কাৰণ ডিস্ট্ৰিক্টটো বেলেগ হয় মৰিগাঁও ডিস্ট্ৰিক্ট আৰু সেইকাৰণে চাওঁ যদি ছাৰহঁত থাকে তাত ৰিকুৱেষ্ট কৰিম আৰু ৰিকুৱেষ্ট কৰিলে যদি যাব দিয়ে তেতিয়াতো ভালেই আৰু যদি নহয় আৰু ঘূৰি আহিব লাগিব আপোনালোকক দেখাম আৰু সেয়ে আজি দেখাম ভিডিঅ'টোত আপোনালোকক তো চাই থাকক তো আপোনালোকক লগ পাম মোৰ গ্ৰীণ পৰিখনত বলক তো অল সেট যাবলৈ ওলালোঁ যাবলৈ ওলালোঁ এতিয়া আৰু হেলমেটটো মেইন হেলমেট লোৱাই নাই হেলমেট মেইন গাইজ হেলমেট নোহোৱাকৈ ক'তো নাযাব অল সেট গাইজ আৰু ওলালোঁ এতিয়া যাবলৈ আৰু এতিয়া গৈ আপোনালোকক দেখাম ৰাস্তাত কি হয় আৰু চাই থাকক আৰু কিয় গৈছোঁ ক'ত যাওঁ দেখাম আপোনালোকক গম পাব তেতিয়া চবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তো সেয়া মা গৈছে কিবা এটা ল'বলৈ আৰু মা আহিলে এতিয়া গৈ থাকিম এতিয়া গ্ৰীণ পৰিখনক অলপ পেট পূজা কৰাই দিওঁ আৰু গাইজ তেলৰ দাম যি বাঢ়িছে মানে ক'ৰবাত লৈ গৈ যে ওলাই যাম মানে সেইখিনিও সাহস নহয় তো গাইজ আমাৰ নগাঁৱতো এতিয়া বৰ্তমান 99 চলি আছে তেলৰ লিটাৰ আৰু নগাঁৱৰ বাহিৰে কোন কোন আছে ক'ত কিমান তেলৰ লিটাৰ জনাব আৰু আমাৰ ইয়াততো 99 হৈয়ে গ'ল তো গাইজ তেল চেল ভৰোৱা হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ ব'লক তো গাইজ আহি পালোঁ আৰু আহি পোৱা নাই মানে মৰিগাঁও এতিয়ালৈ পোৱাই নাই গৈ কাৰণ আমি এতিয়া নগাঁৱৰ পৰা যিটো 12 পূজীয়া এইখিনি পইণ্ট পাইছিলোঁ তো 12 পূজীয়ালৈ যোনখিনি নগাঁৱৰ পৰা মৰিগাঁৱলৈ যাওঁতে যিটো 12 পূজীয়া পায় তাতে আমাক পুলিচে ৰখালে আৰু ক'ত যাওঁ কি কৰোঁ সুধিলে তো আমি ক'লোঁ আৰু কেনেকৈ অলপ প্ৰব্লেম আছিলে আৰু আমি ৰিকুৱেষ্ট কৰিলোঁ ৰিকুৱেষ্ট কৰাৰ পিছত ছাৰে এৰি দিলে আৰু যাবলৈ দিলে সেই তেনেকৈ আৰু এতিয়া আমাক এই জাষ্ট আমি এইখিনি পাৰ কৰি আহিছোঁ আৰু এতিয়া যাম আৰু এতিয়াও কমেও 15 কিলোমিটাৰমান আছে মৰিগাঁও পাবলৈ সেয়ে আৰু আপোনালোকে যদি আহে ইয়ালৈ মৰিগাঁও বা যিকোনো ডিষ্ট্ৰিক্ট যদি পাৰ কৰি আহে তেতিয়াহ'লে পাছ লৈ আহিব পাছ নহ'লে অলপ প্ৰব্লেম হয় আহিব নিদিছিলে আমাক ঘূৰি যাব দিছিলে কাৰণ সেই আমি অলপ প্ৰব্লেমটো ক'লোঁ আৰু অলপ মানে ছাৰক ৰিকুৱেষ্ট কৰিলোঁ তাৰ ফলত আহিব দিলে আৰু তাৰপিছত সেয়া ক'ত যাব কি কৰিব সুধিব সেইবিলাক আপোনালোকে ক'ব লাগিব আৰু সেই তেনেকাই আপোনালোকে আহিলে পাছ লৈ আহিব আৰু নহয়তো মানে কিয় যায় কি কথা ভালকৈ এইবিলাক সোধা পোছা কৰি থাকে আৰু সেই প্ৰব্লেম হয় অলপ তো আমাক আহিব দিলে আমাৰ কপাল ভাল আৰু আমি আহিব দিলে এতিয়া যাম গৈ পেলাই আপোনালোকক দেখাম ক'ত যাওঁ আৰু মানে মৰিগাঁৱত কোন আছে আপোনালোকক চিনাকি কৰাম আৰু এনেকৈ চাই থাকক আৰু ভিডিঅ'টোত যোন নতুন আহিছে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো 100 ছাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিলে তো থেংক ইউ সকলোলৈ থেংক ইউ মানে কেনেকৈ ক'ম 100 ছাবস্ক্ৰাইবাৰ হওঁতে যিমানখিনি ভাল লাগিছে মানে কেনেকৈ আপোনালোকক থেংক ইউ ক'ম বুজাব পৰা নাই কাৰণ ফাৰ্ষ্ট মোৰ এইখিনি মানে এক্সপিৰিয়েঞ্চ আপোনালোকৰ কাৰণে হৈছে আৰু তো সেয়াই আৰু আপোনালোকে যোন আহিছে চেনেলটোত নতুন আপোনালোকৰে চেনেল হয়তো এনেকৈ মৰম দি থাকিব তো সেইখিনি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে তো সেয়া আজি এতিয়া গৈ থাকোঁ আৰু বেছি দূৰ নাই তো গৈ পেলাই আপোনালোকক দেখাই আছোঁ আৰু
আৰু মৰিগাঁও আহি সোমালোঁ। এইখন হৈছে মৰিগাঁও মহাবিদ্যালয়। গাইজ আহি পালোঁ, আপোনালোকে দেখিছিলে। এতিয়া আহি পালোঁ, আহি পাই মুখখন ধুই লৈছোঁ। মুখখন ধুইছোঁ মানে ছোৱালী চাবলৈ মৰিগাঁও ছোৱালী কেনেকুৱা চাই লওঁ, সেইকাৰণে মুখখন ধুই লৈছোঁ। অলপ ধুনীয়া হৈছোঁ আকৌ। তো আমাৰ কেমেৰামেন হৈছে মোৰ এইটো ভাইটি হয়, মামাৰ ল'ৰা। তাকো দেখাম আৰু এতিয়া অলপ ওলাই যাওঁ, আপোনালোকক দেখাম পৰিৱেশটো কেনেকুৱা। ব'লক আৰু ব'লক আমাৰ লগত, হয়নে নহয়? গাইজ সকলো গৈ আছে লাডাখ। তো মই চাওক এখন বেলেগ এখন লাডাখত আহি পালোঁ এতিয়া। চাওক অফ ৰোডিং চাওক গাইজ, অফ ৰোডিং চাওক, বেলেগ লাডাখ এইখন। পৰিম যেন পাইছোঁ আজি। তো গাইজ আহি পালোঁ আৰু মই ক'ত আহিছোঁ আপোনালোকে চাগে ভাবি আছে মৰিগাঁও ক'ত, আৰু মই আহিছোঁ মোৰ মামাহঁতৰ ঘৰত। ইয়াত মোৰ আইতাহঁতৰ ঘৰ হয়। মামাহঁতৰ ঘৰত আহিলোঁ। ই হৈছে মোৰ মামাৰ ল'ৰা, হৈছে মোৰ মামাৰ ল'ৰা আৰু নামটো কৈ দে, সুহেল খান বঢ়িয়া। তো সেয়া মামাহঁতৰ ঘৰত আহিলোঁ আৰু আজি বহুত বছৰ মূৰত আহিছোঁ, কাৰণ 2 বছৰ ধৰি কৰোণাৰ কাৰণে ক'তো ওলাবও পৰা নাই। আৰু ভাবিলোঁ আজি মানে পূৰা হেৰি কৰি, আৰু প্লেন তেনেকুৱা নাছিলে, অলপ কাম আছিলে কাৰণে মানে আহিব লগা হ'ল, আৰু অলপ প্ৰব্লেম হ'ল, ফেমিলি প্ৰব্লেম এটা আছিলে, সেইকাৰণে আহিলোঁ। আৰু মামাহঁতৰ ঘৰত অহাও হ'ল বহুত বছৰ, 2 বছৰমানৰ পিছত আহিছোঁ আজি। তো আজি আহি ভাল লাগিছে, আৰু ইয়াত গাঁৱৰ পৰিৱেশ মানে সেইকাৰণে ভাল লাগে, আৰু ইমান ধুনীয়া এটা পৰিৱেশ, ঠাণ্ডা। মানে আমাৰ তাত যেনেকৈ গাড়ী মটৰ ধৰি লওক পলিউশ্যন যেনেকৈ আপোনাৰ মানে বহুত গৰম হয়, তাত ভাল লাগে কিবা এটা গাঁৱৰ পৰিৱেশ, সেইকাৰণে। তো আপোনালোককো দেখাম আৰু এতিয়া চাই লওক, অলপ চাই লওক। তো গাইজ ইমান ধুনীয়া লোকেশ্যন এটাত আহিছোঁ যেতিয়া অলপ ফটোশ্বুট কৰি লওঁ। আৰু ফটোবোৰ পাব আপোনালোকে, ইনষ্টাগ্ৰাম হেণ্ডেল আহি আছে তলত চাওক, ইনষ্টাগ্ৰাম হেণ্ডেল পাব। তো ফ'ল' কৰি লওক। আৰু এতিয়া ফটোশ্বুট অলপ কৰি লওঁ, ফটোশ্বুটখিনি কৰি দেখাই আছোঁ আপোনালোকে। যাওঁ। তো গাইজ এতিয়া গৈ থাকোঁ আৰু ঘূৰিলোঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু চেনেলটোলৈ যোন নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ সেয়াই আৰু দেখাব আছিলে আপোনালোকক। তো বাই বাই, আকৌ এটা লগ পাম নতুন ভিডিঅ'ৰ সৈতে, আৰু মৰিগাঁও টাউনখন আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক।